হে গাইজ, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু মোৰতো বিন্দাছ। আৰু বহুত দিনৰ মূৰত আহিছোঁ, আজি 7-8 দিনমান ভিডিঅ' নাই দিয়া। তো আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা লৈ পেলাই আহিছোঁ। মানে বহুত দিন হৈ গ'ল ফুড চেলেঞ্জ নাই কৰা, তো আজি ভাবিছোঁ ফুড চেলেঞ্জ কৰোঁ। ফুড চেলেঞ্জ কি কৰি আছোঁ, কিহৰ কৰি আছোঁ, সকলোখিনি দেখাই আছোঁ। আৰু মোক কোম্পানী দিব আহি আছে সৌৰভ। হাই গাইজ, বহুত দিন পাছত লগ পালোঁ আপোনালোকৰ লগত। আকৌ আপোনালোকৰ লগত বহুত দিন পাছত লগ পালোঁ। ইমান দিন খা খবৰ একোৱেই নাছিলে। তো মানে কি হয় কাহিনীটো যে আমাৰ যোনখিনি পুৰণা ছাবস্ক্ৰাইব আছে সিহঁতিতো অলপ চলপ তোমাক চিনিয়ে পায়, কিন্তু আমাৰ এতিয়া নতুনখিনিয়ে চিনি নাপাব। মই চিনাকি কৰিছোঁ সৌৰভ। তো আৰু এতিয়া আমি এটা চেলেঞ্জ ভিডিঅ' কৰিম। থাম্বনেইল চাই চাগে আপোনালোকে গমেই পাইছে। তো এইটো আমাৰ চিপছৰ চেলেঞ্জ হ'ব। তো আমি ৰেডি কৰি লওঁ বস্তুখিনি। 1 2 3 কোৱা আহি যাব। 1 2 3 তো দেখিলে আমাৰ এতিয়া চিপছ চেলেঞ্জ হ'ব। আৰু চিপছ চেলেঞ্জটোতো এনেকৈতো হাতেৰে লৈতো চবেই খাব পাৰিব। ইয়াৰ মাজত এটা টুইষ্ট আছে যে আমি হাত ইউজ কৰিব নোৱাৰোঁ, জাষ্ট হাত তলত থৈ পেলাই জাষ্ট মুখেৰে খাব লাগিব। আৰু এই ভিডিঅ'টো একচুৱেলি মই চাইছিলোঁ, বিকাশ চেত্ৰীয়ে কৰিছিলে ভিডিঅ'টো। তো মানে মোৰো কৰি চাবলৈ মন গ'ল, সেইটো কাৰণে মই এতিয়া ক্ৰেডিটটো বিকাশ চেত্ৰীক দিছোঁ। আৰু আমি এতিয়া আৰম্ভ কৰিম খাবলৈ। তো চৰি, টাইমাৰটো নাই লগা, টাইমাৰটো নকৰোঁ। তো আমাৰ এতিয়া এনেকৈ কৰিব লাগিব। তো আমাৰ ৰেডি, চব ৰেডি অ'কে। আৰু ষ্টাৰ্ট কৰি দিয়া, লগালগ খাব লাগিব। ঠিক আছে, 1 2 3 অ'কে ৰেডি। তো হাত নলগাবা, হাত লগালে কম্পিটিশ্যনৰ পৰা আউট। আৰু ৰেডি। মোৰ হাতেৰে খাব মন গৈছে। চবৰতো মোৰো হাত, আমাৰ হাতখন আহি যাব খালি চাবা। ৰেডি হেৰি আজি আমি গুটি বনি গ'লো। কম্পিটিশ্যনত মই সদায় হাৰোঁ, আজি কি হয় নাজানো। আজি জিকিব। পানীটো কি হাতেৰে নাখাওঁ নেকি? পানীটো খাব পাৰি। মাইটো মই হাতেৰে নাখাওঁ। হালদিখন সৰু হ'ল। আমি এটা বস্তু ক'লোঁ নাই। আমি এটা বস্তু ক'বলৈ পাহৰিলোঁ। আমাৰ চিপছ কিমান আছিলে? আমাৰ 10 টকীয়া, মোৰ 4 পেকেট, ইয়াৰ 4 পেকেট, আৰু কুৰকুৰি 1 পেকেট। কুৰকুৰি 10 টকীয়া 1 পেকেট আছিলে। আপুনি কৈছিলে টেষ্টটো বেয়া লাগিব, টেষ্টটো ঠিক আছে। মুখখন বিষাই গৈছে। আৰু নিমখটোৱে উঠবিলাক কাটিছে ন। আৰু চৰি চাব হা, মই পৰি গৈছে, এইকেইটা উঠাই লৈছোঁ। পৰাকেইটা উঠাব পাৰি, টেষ্ট নাই, চিটিং নহয় এইটো। আজি জিকিব লাগিব, মই সদায় হাৰোঁ ন। বুট চুটবিলাক ফাটি গৈছে নিমখটোৱে। মানে কি হৈছে, গোটেই উটবিলাকত পুৰিছে, মানে উটটো দিয়ে খাবলগীয়া হৈছে। আৰু দাঁতবিলাকৰ মানে আলুবিলাক থাকে যে, সেইবিলাকৰ পূৰা ছিঙি গৈছে মানে কিবা। পাৰিব লাগিব। এইটো ভিডিঅ'ত কমেণ্ট মোৰ মজা আহিব দেই। মোৰ চুলিবিলাক সোমাই গৈছে। এইটো কৰিব।
চবে কেনে কৰি চাই আছে দেখোন আজি জিকিবই লাগিব তাকে চৰ্দি লাগি আছিলে আপোনাৰ চৰ্দি ভাল হৈ যাব কিন্তু মোৰ চৰ্দি লাগিব চুলি বিকাশ চেত্ৰীও কৰিছে নে মোৰো কৰিছে আৰু মোক হেৰাই দিলে আৰু মই জিকি গলো এখন থাকিছিলে চিটিং হৈ গ'ল আপুনি হাত দি খাই গ'ল আপুনি আহি গ'ল কমেণ্ট কৰি জনাব নহ'লে হাই নাই পিছ আছিলে একো নাই কেছ নাই তুমি ফিনিছ কৰিলা তুমি টিকটক ফিনিছ কৰিলা নে কি খাই দিয়া হাতেদি খাই দিয়া মই জিকিল তুমি হাতেদি খাই দিয়া এতিয়াতো পানিছমেণ্টো আছে আৰু গোটেই মুখখন যে পুৰা পুৰিছে পুৰিছে আৰু গোটেই ছালবিলাক ছিগি গ'ল আপোনালোকে ৰ'ব মই পানিছমেণ্টটো লৈ আহিছোঁ পটককৈ পানিছমেণ্ট কি দিয়ে তো পানিছমেণ্টটো আহি গ'ল এটা নাই দিয়া বাৰু ইমান কষ্ট নিদিওঁ এফাল পিঁয়াজ খাব লাগিব ভাল পিঁয়াজ এতিয়া খাব লাগিব পুৰা পুৰিছে মুখটো পানী পিছত চাওক আপোনালোকৰ কাৰণে কি কৰিবলগীয়া হৈছে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি দিব এইটো আপোনাৰ কাৰণে হয় দিয়া সবাই ভয় চলাই দিয়া ক'ব পৰা নাই খাব লাগিব আজি মই ভবা নাছিলোঁ জিকিম বুলি কিন্তু মানে আজি ফাইনেলি মই জিকি গ'লোঁ কিন্তু মুখৰ অৱস্থা বেয়া হৈ গ'ল পুৰা গোটেইখিনি খাই দিলে মানে আৰু পুৰি যাবে তালু চালু ফাটি গ'ল পাৰিবা নাই পাৰিবতো লাগিব হাইড্ৰজেনিয়া পানিছমেণ্টটো কমপ্লিট হৈ গ'ল পানী একেবাৰে খাম ভিডিঅ' এড কৰি খাম সেইটো এটা পানিছমেণ্ট পানী এড কৰি অ'কে পানী এড কৰি কৈছোঁ ভিডিঅ' এড কৰি তালু চালু ফালি গ'ল এনিৱে আৰু আপোনালোকক সেইটো বাৰু একো নাই আপোনালোকৰ কাৰণে এইটো কৰিলোঁ ফুড চেলেঞ্জটো আৰু আপোনালোকৰ যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোৰ মানে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব সেইটো কাৰণে বহুত বেছি ধন্যবাদ সেইটো কাৰণে এটা ভিডিঅ' আমাৰ আহি আছে চবৰ লগত আমি চেলিব্ৰেশ্যন কৰিম 1Kটো আমি চেলিব্ৰেশ্যন কৰি বহুত ধুনীয়া ধামাকাৰ এটা ভিডিঅ' এটা আহি আছে সেইটো অতি সোনকালে আপোনালোকে চাবলৈ পাব আৰু ভাল ভিডিঅ' পাই থাকিব বহুত বেছি প্লেনিং কৰি থোৱা আছে কিন্তু মানে অলপ কাম চামৰ কাৰণে মানে ভিডিঅ'বিলাক কৰিব পৰা নাই তো ভাল ভিডিঅ' আহি আছে আপোনালোকৰ ছাপোৰ্ট লাগিব সোনকালে ৱাচ টাইম মোৰ কমপ্লিট হোৱা নাই আপোনালোকে যদি বিচাৰে তো আপোনালোকেতো কৰি দিব পাৰে ৱাচ টাইমটো কমপ্লিট কৰি দিয়ক সোনকালে তো মোৰ চেনেলটো তেতিয়া তেতিয়া আমি বাহিৰলৈ যাব পাৰিম আপোনালোকক ভাল জগা দেখাব পাৰিম সেইটোৱে আৰু আপোনালোকৰ কৰিব পাৰিম আৰু আপোনালোকৰ ছাপোৰ্টটোৱে মেইন তো ছাপোৰ্ট কৰিব তো আজিলৈ ইমানটা সামৰিছোঁ টেক কেয়াৰ কিপ স্মাইলিং বাই বাই